হিমন্ত বিশ্ব শৰ্মা না আসুৰ হ'ব পাৰিলে, না আলফাৰ হ'ব পাৰিলে, না কংগ্ৰেছৰ হ'ব পাৰিলে, না ভালকৈ আজিৰ তাৰিখত বিজেপি হ'ব পাৰিছে। মুখ্যমন্ত্ৰী চকীখনৰ গৰিমা নষ্ট কৰি আপুনি এনেকুৱা কিছুমান কথা ক'বলৈ আৰম্ভ কৰি এনেকুৱা নহয়, প্ৰতিবেদনখন আদালততহে যায়। জুবিনদা ন্যায় পাবনে? তদন্তৰ নামত আচলতে কি চলিছে? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজন মহিলাৰ বিস্ফোৰক মন্তব্য। চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত, তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। হিমন্ত বিশ্ব শৰ্মা না আসুৰ হ'ব পাৰিলে, না আলফাৰ হ'ব পাৰিলে, না কংগ্ৰেছৰ হ'ব পাৰিলে, না ভালকৈ আজিৰ তাৰিখত বিজেপি হ'ব পাৰিছে। আচলতে তেওঁ এটা এনেকুৱা সাংঘাতিক ধৰণৰ প্ৰাণী, তেওঁ আচলতে নিজৰ বাদে আৰু কাকো তেওঁ চিনি নাপায়। আসুত থাকোঁতে তেওঁ বেইমানি কৰিলে, আলফাক তেওঁ বেইমানি কৰিলে, তাৰপিছত কংগ্ৰেছকো কেনেধৰণে বেইমানি কৰিলে আপোনালোকে সকলোৱে দেখিছে। তেওঁ মনটো ইমান লেতেৰা, ইমান নিকৃষ্ট, তেওঁ ইমান এজন পাপী ব্যক্তি। তেওঁ আচলতে নহয়, তেওঁৰ সদায় তেওঁ কাৰোবাৰ এই বেয়া কথাবিলাকেই ভাবি থাকে। তেখেতে নিজৰ পিতৃকো যিহেতুকে পাপী ক'ব পাৰে, শিক্ষকসকলক তেওঁ অপমান কৰিব পাৰে, তেওঁ ডক্টৰ নাৰ্ছসকলক তেওঁ অপমান কৰিব পাৰে। আজি তেখেতৰ এজন মন্ত্ৰী হিচাপে তেখেতৰ ভাষা কেনেকুৱা হ'ব লাগিছিলে, তেওঁ কিয় পাহৰি গ'ল? তেওঁৰ মাতৃ এগৰাকী অসম সাহিত্য সভাৰ উপসভানেত্ৰী হয়, তেনেকুৱা এগৰাকী মহিলাৰ তেওঁ সন্তান হয়। তেওঁৰ কি ব্যৱহাৰ পাতিত, আচাৰ আচৰণত কি তেওঁ অকণমান মানে অলপ ভাল ব্যৱহাৰ তেওঁ কৰিব নোৱাৰিলেহেঁতেন নেকি? তেওঁ মনটো ইমান লেতেৰা, ইমান নিকৃষ্ট, তেওঁ ইমান এজন পাপী ব্যক্তি। তেওঁ আচলতে নহয়, তেওঁ সদায় তেওঁ কাৰোবাৰ এই বেয়া কথাবিলাকেই ভাবি থাকে। আৰু আমাৰ এচাম ল'ৰা ছোৱালী আছে বা টেটৰ শিক্ষক একাংশই ভাবি থাকে যে হিমন্ত বিশ্ব শৰ্মাই দিয়াৰ বাবেহে তেওঁলোকে চাকৰি পালে। সেই চাকৰিখিনি হিমন্ত বিশ্বৰ পৈতৃক সম্পত্তি নহয়, হিমন্ত বিশ্ব শৰ্মাই দিবলৈ। সেই চাকৰি টেটৰ যি পৰীক্ষা 2012 চনত হৈছিল, সেই আঁচনি কিন্তু কংগ্ৰেছ দিনৰে আছিলে। ভাৰতবৰ্ষৰ আন আন ৰাজ্যত তাতোতকৈও আগৰ পৰা সেই আঁচনি ৰূপায়ণ হৈ আহিছিল। তাৰ ফলত যথেষ্ট নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছিল। অসমত আহি 2012 চনত টেট পৰীক্ষা হ'ল, তাৰপিছত লাহে লাহে নিবনুৱাসকলক চাকৰি দিয়া হ'ল। সেইটো সময়ত ঠিকেই ৰিপুণ বৰাক তেওঁ ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি জেলত ভৰাই তেওঁ নিজে সেই শিক্ষামন্ত্ৰীৰ আসনখন আপোনালোকে লৈছিলে। আপোনালোকে নিজেও সকলোৱে মনত পেলাওক কথাবোৰ। তেওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যক কেনেকৈ আঁতৰাইছিলে, তেওঁ এজন কেনেকুৱা ব্যক্তি আপোনালোকে ভাবক। হিমন্ত বিশ্ব শৰ্মাই কোনো নিবনুৱা যুৱক যুৱতীক নিজৰ দেউতাকৰ ঘৰৰ টকাৰ দ্বাৰা তেওঁ কিন্তু কাকো সংস্থাপিত কৰা নাই। এয়া জনসাধাৰণৰ টকা, জনসাধাৰণে কিছু কিছু চৰকাৰৰ আঁচনিৰ দ্বাৰাহে এওঁলোকে পাবলৈ সক্ষম হৈছে, তাকো নিজৰ বলত, নিজৰ মেধাৰ বলত। তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৃতজ্ঞ হোৱাৰ কোনো প্ৰয়োজন অনুভৱ নাই। আপোনালোকে আজি দেখক, 100 গৰু মাৰিলে বাঘৰো মৰণ। আজি এই মানুহজনৰ মনত ইমান নিকৃষ্ট কথা। মাজতে তেখেতে কৈছিল যে যিসকল পাপী সেইসকলৰহে বোলে কৰ্কট ৰোগ হয়। তেওঁৰ পিতৃকো সেই সাংবাদিকে যেতিয়া সুধিছিল যে আপোনাৰ পিতৃৰো কেঞ্চাৰ হৈছিল, তাৰমানে আপোনাৰ পিতৃও নেকি? বোলে হয়, মোৰ পিতৃও পাপীও হ'ব পাৰে, ডাঙৰ কথা নহয়। এনে এজন ব্যক্তি, এই ব্যক্তিজনৰ পৰা আচলতে অসমে আমাৰ পাবলগীয়া একো নাই। তেওঁ আচলতে আজিলৈকে সকলোকে আচলতে তেওঁ ঠগাই আহিছে নিজৰ চতুৰালিৰে। তেওঁ উত্তৰ কাছাৰ কেলেংকাৰী 1000 কোটি টকাত তেওঁ জড়িত আছে, সাৰদা কেলেংকাৰী তেওঁ জড়িত আছে, তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত তেওঁ জড়িত আছে, APSC কেলেংকাৰীত তেওঁ জড়িত আছে। আজিৰ তাৰিখতো যিখিনি কেলেংকাৰী হৈ আছে তাৰে মূলতে তেওঁ, যিজন মানুহৰ মন্ত্ৰিত্ব অৱস্থাত শিক্ষা বিভাগত গৰুৱে মেট্ৰিক পৰীক্ষাৰ বহি খায়, সেইজন মন্ত্ৰী কেনেবাকৈ দক্ষ হ'ব পাৰে নেকি? আজি তেওঁ ভয়ত কম্পমান হৈছে। তেওঁ গম পাইছে যে আগন্তুক দিনত যদি বিজেপি চৰকাৰ হাৰে, হাৰাটো খাটাং। আপোনালোকে চাব, এইবাৰ বিজেপি চৰকাৰ হাৰাটো খাটাং। আৰু মৰ্চা চৰকাৰ যেতিয়া হ'ব, তেতিয়া তেওঁৰ অৱস্থা নিশ্চয় কি হ'ব। এইখিনিত যে তেওঁ জেললৈ যাব লাগিব সেইটো তেওঁ খাটাং। তেওঁ কৈছে যে চৰকাৰ আহিলে শ্বেৰমান আলীৰ কথা বাদ দিয়ক, প্ৰথমতে হিমন্ত বিশ্ব জেলত যাব লাগিব। আৰু সেই ভয়ে তেওঁ কুটুৰি খাইছে, যাৰ ফলত তেওঁ আবুল তাবুল বকিছে। আৰু শেষত মই পুনৰবাৰ কৈছোঁ, ভৱিষ্যতে, অদূৰ ভৱিষ্যতে যদি ৰিপুণ বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত কিবা দুৰ্ঘটনা সংঘটিত হয়, তাৰ বাবে কিন্তু একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জগৰীয়া হ'ব। এই কথা মই আপোনালোকক জনাই থলোঁ। মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা নষ্ট কৰি আপুনি এনেকুৱা কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে। ক্লাছ 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে যেনেকৈ কাজিয়া লাগে তেনেকুৱা কাজিয়া লাগিবলৈ আপুনি আৰম্ভ কৰিছে। কি এইবোৰ? মিঠাতেল ফ্ৰী,
চৰকাৰ বনাই দিয়ক, মিঠাতেল ফ্ৰী দিম, অৰুণোদয় আঁচনি মানে ইনগ্ৰেশ্যন, আপুনি স্কুলে দেখাবৰ কাৰণে ব্যৱস্থা, এইবিলাক ফটো আমি নহয় কি এই কামবিলাক কৰি আপুনি কি প্ৰতিপন্ন কৰিব বিচাৰিছে? সেইকাৰণে জুবিন দা যদি আজি থাকিলেহেঁতেন, ঘেণ্টা অৰুণোদয় আঁচনি বুলি ক'লেহেঁতেন, নকলেহেঁতেন, ঘেণ্টা মিঠাতেল ফ্ৰী দিছো বুলি ক'লেহেঁতেন, নকলেহেঁতেন। জুবিন গাৰ্গৰ যদি আপোনালোকে ইমানেই অনুৰাগী, জুবিন গাৰ্গক হত্যা কৰাৰ পিছদিনাই যিদিনা চিতাত জ্বলাব, জুবিন গাৰ্গক হত্যা কৰাৰ পিছত চিতাত যিদিনা উঠাব, তাৰ একে ৰাতিৰ ভিতৰতে আপোনালোকে কিয় গছ কাটি তহিলং কৰিলে? আপোনালোক যদি জুবিনক ভাল পায়, তেনেহলে জুবিনেতো সেই গছখিনি ভাল পাইছিলে। দীঘলী পুখুৰী পাৰৰ সেই গছখিনি নাকাটিবৰ কাৰণে জুবিনেতো সংগ্ৰাম কৰিছিলে, আন্দোলন কৰিছিলে। সেই গছবোৰ কিয় কাটি দিলে? আপোনালোক যদি ইমানেই জুবিন প্ৰেমী, জুবিনৰ নামতে সেই গছবিলাক কিয় সংৰক্ষণ কৰা নহল মুখ্যমন্ত্ৰী? বহুত প্ৰশ্ন আছে, বহুত বেছি প্ৰশ্ন আছে। আপুনি যদি বেছি মানে এনেকুৱা বিলাকলৈ গৈ থাকে, আমিও যাবলৈ বাধ্য হ'ম। গতিকে তাৰ আগতে আমি ন্যায় বিচাৰো। আমাক একো নালাগে, আমাক ন্যায় লাগে। আজি শিৱসাগৰবাসী ৰাইজে এক প্ৰতিবাদী মিছিল বাহিৰ কৰিছে, ইয়াত অংশগ্ৰহণ কৰিছো। আৰু জুবিন দাবিহীন 3টা সপ্তাহ 21টা দিন জুবিন দাবিহীন অসমে পাৰ কৰিছে। আৰু এইখিনি সময়ত অসমৰ প্ৰতিগৰাকী জনসাধাৰণে বিচাৰিছে যে জুবিন দাৰ প্ৰতি ন্যায় লাগে। কিন্তু এইখিনি সময়ত অসমৰ মানুহে দুৰ্ভাগ্যজনকভাৱে এটা ব্যাপক মূল্যবিহীন ৰাজনৈতিক পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছে। সকলোৱে ৰাজনৈতিক দলসমূহে, শাসক বিৰোধী সকলোৱে পৰস্পৰৰ প্ৰতি বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিবই লাগিব। তেওঁক লৈ কোনো ৰাজনীতি নহ'ব, সেই কথা আমি স্পষ্ট কৰি দিব খোজো। তাৰ লগতে যিসকল লোক জুবিন দাৰ ঘটনাটোৰ সৈতে অভিযুক্ত, যিসকল দোষী, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব। ছিংগাপুৰত থকা সকলকো চুচৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে এই গোটেই বিষয়বোৰ জনসাধাৰণে বিচৰাৰ ধৰণে আগবঢ়াই নিব লাগে। আৰু জুবিন দাৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধকে ধৰি আন যিবিলাক ষড়যন্ত্ৰমূলক কাম কাজ হ'ল, এই সকলোকে তদন্তৰ আওতাত আনি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবৰ কাৰণে আমি আহ্বান জনাইছো। পৰিয়ালেও সেই আহ্বান জনাইছে। আমাৰ স্পষ্ট কথা, জুবিন দাক লৈ ৰাজনীতি নহ'ব, জুবিন দাক ন্যায় দিব লাগিব। জুবিন দাক লৈ ৰাজনীতি কৰা সকলোকে সময়ে বিচাৰ যাতে কৰে, জনসাধাৰণে যাতে তেওঁলোকক কৃষ্ণ দৃষ্টিৰে তেওঁলোকক চাই ৰাখে, তাৰ বাবে মানুহ চিনি থবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছো। আৰু জুবিন দাক ন্যায় নিদিয়া পৰ্যন্ত অসমৰ প্ৰত্যেকগৰাকী সংগ্ৰামী জনতাক কঠোৰ সংগ্ৰামৰ এক অৱতাৰণা কৰি জনসাধাৰণক প্ৰতিবেদনখন এনেকুৱা নহয়, প্ৰতিবেদনখন আদালততহে যায়। এই প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই তাক চাম। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায়, পুলিচে আদালতত দিয়ে। যদি কোনোবাৰ চাবৰ ইচ্ছা আছে, তেওঁলোকে আদালতৰ পৰা চাব পাৰিব, যেতিয়া আমি তাক আগবঢ়াই লৈ যাম। যদি এনেকুৱা কাৰোবাৰ মনত আছে যে এবাৰ আমি উৎকণ্ঠাভাৱে চাব খোজো, চোৱাৰ ব্যৱস্থাও মই কৰাই দিম।